হাই মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ আধাৰ কাৰ্ডৰ ফৰ্মখন কেনেকৈ ছাবমিট কৰে। মই অলৰেডি ফিল আপ কৰিছোঁ, আপোনালোকে ভালকৈ চাব। এইটোৱে মই আপোনালোকক অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল ঘণ্টাটো টিপি দিয়ক। আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপডেট পাই থাকিব। এইটোৱে আপোনালোকে চাব। এইটো মই ফিল আপ কৰিছোঁ আৰু এইটো যে ফৰ্মখন ছাবমিট কৰিব ব্লেক পেনেৰে কৰিব আৰু কেপিটেল লেটাৰেৰে কৰিব। কেপিটেল লেটাৰ মানে ডাঙৰ হাতৰেৰে কৰিব। ডাঙৰ হাতৰ কৰিলে তেতিয়া ফৰ্মখন আপোনালোকৰ কেনচেল নহ'ব। এইটোৱে মই ক'বলৈ ওলাইছোঁ, আপোনালোকে ভালকৈ চাব। এইটো মই ফিল আপ কৰিছোঁ, একেবাৰে ইজি, আপোনালোকে চাই লওক। এনেই বুজি পাব আপোনালোকে। এইটো ডেট অফ বাৰ্থটো ইয়াত এইজটো মই লিখা নাই, মই লিখি দিম। আৰু এইটো নামটো কেপিটেল লেটাৰত, এইটো মেল ফিমেলটো, এইটো চন অফ, ডটাৰ অফ, ৱাইফ অফ, কেয়াৰ অফ, এইটো লিখি দিব। আৰু এইটো এড্ৰেছবিলাক ভালকৈ লিখিব। আৰু এইটো ইমেইল আইডিটো মই দিয়া নাই, মই লিখি দিম। মোৰ আছে যিহেতু মই লিখি দিম, আৰু আপোনালোকৰ নাই সেইকাৰণে মই দিয়া নাই, নাথাকিলেও একো নাই ক্ষতি। আৰু এই 7 নম্বৰটো, এইটো ডিটেইল অফ ফাদাৰ, মাদাৰ, গাৰ্জেন, হাজবেণ্ড, ৱাইফ, 4 চিলড্ৰেন বিল' 5 ইয়াৰ্ছ। এইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'ব, 5 বছৰৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো ফিল আপ কৰিব আপোনালোকে নেলাগে। আৰু এইটো যদি আপোনালোকৰ গাৰ্জেন থাকে, গাৰ্জেনৰ নামটো আৰু আধাৰ নাম্বাৰটো লিখি দিলে হ'ল। আৰু এইটোতো গমেই পাইছে, এই যে ডকুমেণ্ট বেচিছ, ইয়াত টিক মাৰ্ক দিব। আৰু এইবিলাকতো আপোনাক নালাগে, এইবিলাক ইন্ট্ৰডিউচাৰ বেচিছ, হেড অফ ফেমিলি, এইবিলাক নালাগে। যাৰ এইবিলাকৰ ডকুমেণ্ট নাই তেওঁলোকে এইবিলাক ফিল আপ কৰি কেনে দিব। যিহেতু আপোনাৰ আছে এইটো দিব। তাৰপিছত 8 নম্বৰটো নালাগে, এইটো প্ৰুফ অফ আইডেণ্টি পেন কাৰ্ড লিখিব। যিহেতু তাতে আপোনাৰ ফটো থকা চব একো আছে, আপোনাৰ পিতাৰ নাম আছে, আপোনাৰ নাম আছে, আৰু ডেট অফ বাৰ্থটো ইয়াত আছে, পেন কাৰ্ডত ধুনীয়াকৈ লিখা আছে। আৰু প্ৰুফ অফ এড্ৰেছটা ভোটাৰ ID কাৰ্ডত ধুনীয়াকৈ আছে, এইটো লিখি দিব। এনেকৈ ফিল আপ কৰিব বস্তুখিনি। আৰু লাষ্টত লিখা আছে ইয়াত এপ্লিকেশ্যন ছিগনেচাৰ থাম্বপ্ৰিণ্ট, ইয়াত আপোনাৰ ছিগনেচাৰ দিব। ছিগনেচাৰ নাজানিলে আপোনালোকে টিপছ হৈ দিব। এইটোৱে আপোনালোকে ভালকৈ চাই লওক। এইখিনিয়ে, ইমান ডাঙৰ নহয়। থেংক ইউ, বাই।